কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। আমি সকলোৱে জানো যোৱা 4 ছেপ্টেম্বৰ তাৰিখে বিশেষকৈ কাৰ্বি আংলঙত থকা 6টা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো চুক্তি স্বাক্ষৰিত হৈ গ'ল, সেই চুক্তিত আমি দেখিছো সম্পূৰ্ণ ইয়াত অসাংবিধানিক কিছুমান দফা চতুৰভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ষড়যন্ত্ৰমূলকভাৱে সোমোৱাই দিয়া হৈছে, যাৰ ফলত আজি আমি শংকিত হৈছো। কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাইজ আজি আমি শংকিত হৈছো। এই MOS যদি ইমপ্লিমেণ্টেশ্যন হয় তেতিয়াহ'লে আমি আমাৰ মাটি, আমাৰ অধিকাৰ, আমাৰ সংস্কৃতি, ভাষা আমি সকলো হেৰুৱাই পেলাবলগীয়া হ'ব, আমি হেৰুৱাই পেলাম। গতিকে এইটো কাৰ্যসূচীৰ জৰিয়তে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা দাবী আমি উত্থাপন কৰিছোঁ যে এই 4 তাৰিখে যিটো MOS চুক্তি হৈ গ'ল 4 ছেপ্টেম্বৰ তাৰিখে, সেই চুক্তিত থকা অসাংবিধানিক দফাবিলাক আপোনালোকে অতি শীঘ্ৰেই বাতিল কৰক। আৰু আমি সমূহ কাৰ্বি আংলঙত থকা ৰাইজক আমি আহ্বান জনাইছোঁ, আমাৰ এই কাৰ্যসূচী আমি কোনো এটা জাতিৰ বিৰুদ্ধে আমি ইয়াত কোনো আমাৰ তেনেকুৱা বিভেদকামী আমাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই। আমি আমাৰ 6ষ্ঠ অনুসূচীৰ জৰিয়তে যিটো সাংবিধানিক অধিকাৰ আমাক ইতিমধ্যে প্ৰদান কৰা হৈছে, সেই অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি আজি এই আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলগীয়া হৈছে। লাচিলা বাংগেলা হেনলৈ তুম চিনিলো কেদাম তাং আমি অনুষ্ঠানিক আমি সাব্যস্ত কৰিছোঁ, সেইটো আমি জাতিগতভাৱে কৰিছোঁ। আমি কাৰ্বিৰ প্ৰতি আমি থিয় হৈছোঁ, কাৰ্বিৰ প্ৰতি আমি আন্দোলন কৰিছোঁ। সেইটো আমি কোনো ইয়াত পাৰ্টিৰ নাম, কোনো এটা সংগঠনৰ নাম, কোনো এটা নিজৰ যিটো ব্যক্তিগতভাৱে এইটো ওলাই আছে, এইটো কোনো এটা ইয়াত নিৰ্দিষ্ট পাৰ্টি বা সংগঠন তেনেকুৱা ইয়াত আমি মেনশ্যন কৰিব পৰা নাই। কিন্তু বহুত কেইটা তেনেকুৱা সংগঠন আছে, পলিটিকেল পাৰ্টি, ছ'চিয়েল অৰ্গেনাইজেশ্যন, তেনেকুৱা বিভিন্ন ধৰণৰ ছ'চিয়েল পাৰ্টি তেনেকুৱা আছে ইয়াতে। বিশেষকৈ যিটো 6টা সংগঠন অস্ত্ৰ সম্বৰণ কৰি পেলাই তেখেতসকলে যিটো শান্তি চুক্তি স্বাক্ষৰ কৰিছে, সেই শান্তি চুক্তি যিটো উল্লেখ কৰা আছে, সেই কিছুমান উল্লেখ কৰাত কিছুমান ক্লজ আছে, সেই ক্লজটো আমাৰ যিটো 6টো আমাৰ যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা যিটো জনগোষ্ঠীৰ প্ৰতি যিটো আমাৰ আইন আছে চিডিউল, সেইটো আইনৰ সেইটো ভংগ কৰা তেনেকুৱা আমি দেখা পাইছোঁ। সেইকাৰণে সেই শান্তি চুক্তি যিমানখিনি কিছুমান ক্লজ আছে, সেই ক্লজখিনি যেতিয়ালৈকে তেওঁলোকে উভতি লৈ নাযায়, তেতিয়ালৈকে সিহঁতে ইমপ্লিমেণ্ট কৰে, যেতিয়ালৈকে বাধা নকৰে, আমি তেনেকুৱা আন্দোলন কৰি আমি আগুৱাই গৈ থাকিম। Awalnya pusatnya longlen tak ini stabil itu, elong pada tidak ini lonan, elong itu lam cetan ponang cimon ponang keklaim kenam kacesok lampung kupima, non karbi ekhay nang kibir rang, apor tu non karbi, mati inglong suatu maga. Sidon malitum, ini jatuh mepet labang solong, kacesong.